নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ জ্ঞান জ্যোতি চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ জিকেৰ কেইটামান খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু এইবিলাক কোৱেশ্চন প্ৰায় যিকোনো কম্পিটিটিভ এক্সামত অহা দেখা যায়। সেই কাৰণে আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ লাষ্টলৈকে চাব আৰু যদি ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্চন নম্বৰ 1 শ্ৰীমন্ত শংকৰদেৱা where is died অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু কেতিয়া আৰু ক'ত হৈছিল? উত্তৰটো হ'ব কোচবিহাৰ 7 ছেপ্টেম্বৰত 1569 চনত। আৰু আপোনালোকে বহি লৈ বহিব কাৰণ মই সৰু সৰু কেইটামান কুৱেশ্চন দি থাকিম, আপোনালোকে নোট কৰি ল'ব। নেক্সট কুৱেশ্চন নম্বৰ 2 শ্ৰীমন্ত মাধৱদেৱা was born in the year অৰ্থাৎ শ্ৰীমন্ত মাধৱদেৱৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল? উত্তৰটো হ'ব 1596 চনত লখিমপুৰত হৈছিল। নেক্সট কুৱেশ্চন নম্বৰ 3 ৰাণী ঝান্সী ৰেজিমেণ্ট was founded by অৰ্থাৎ ৰাণী ঝান্সী ৰেজিমেণ্টৰ দ্বাৰা কাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰটো হ'ব নেতাজী সুভাষ চন্দ্ৰ বসুৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্চন নম্বৰ 4 দ্য অভিৰুচি স্পৰ্টছ ডে ইজ চেলিব্ৰেটেড অন অৰ্থাৎ অভিৰুচি ক্ৰীড়া দিৱস কেতিয়া উদযাপন কৰা হয়? উত্তৰটো হ'ব 3 ছেপ্টেম্বৰ। 3 ছেপ্টেম্বৰ ইট ইজ চেলিব্ৰেটেড অন দ্য বাৰ্থডে অফ ভোগেশ্বৰ বৰুৱা দ্য ফাৰ্ষ্ট অৰ্জুন এৱাৰ্ড ৰিচিভড ফ্ৰম আছাম অৰ্থাৎ 3 ছেপ্টেম্বৰত ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয় আৰু তেওঁ অসমৰ বাবে প্ৰথম অৰ্জুন এৱাৰ্ড লাভ কৰিছিল আৰু অৰ্জুন এৱাৰ্ডটো এটা খেলৰ লগত জড়িত। নেক্সট কুৱেশ্চন নম্বৰ 5 ডানকান পেছেজ ইজ লোকেটেড ইন হুইচ অফ দ্য ইউনিয়ন টেৰিটৰিজ ষ্টেট অৰ্থাৎ ডানকান পেছেজ কেন্দ্ৰীয় শাসিত অঞ্চলৰ কোনখন ৰাজ্যত অৱস্থিত? উত্তৰটো হ'ব আন্দামান নিকোবৰ। Duncan Passage is a strait in the Indian Ocean that separates Rutland Island and Little Andaman. মানে হ'ব ডানকান পেছেজটো ভাৰত মহাসাগৰৰ এটা জলদ্বীপ যিয়ে ৰুটলেণ্ড দ্বীপ আৰু সৰু আন্দামানক পৃথক কৰে। নম্বৰ 6 ইন হুইচ হিল টপ দ্য কামাখ্যা টেম্পল ইজ লোকেটেড ইন অৰ্থাৎ কোনটো পাহাৰৰ শিখৰত কামাখ্যা মন্দিৰ অৱস্থিত? উত্তৰটো হ'ব নীলাচল পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত। তাৰ ভিতৰত কেইটামান শৰ্ট কুৱেশ্চন মই দি দিছোঁ, আপোনালোকে নোট কৰি ল'ব। নৱগ্ৰহ টেম্পল ক'ত অৱস্থিত? চিত্ৰাচল হিল চিত্ৰাচল পাহাৰত নৱগ্ৰহ মন্দিৰ অৱস্থিত। নেক্সট আছে হয়গ্ৰীৱ টেম্পল, এইটো আছে মণিকোট হিল মণিকোট পাহাৰত আছে হয়গ্ৰীৱ টেম্পল। নেক্সট আছে দৌল গোবিন্দ টেম্পল দৌল গোবিন্দ মন্দিৰ ক'ত অৱস্থিত? চন্দ্ৰ ভাৰতী পাহাৰত অৱস্থিত। নেক্সট কুৱেশ্চন নম্বৰ 7 হোৱাট ইজ দ্য লাইন বিটুইন ইণ্ডিয়া এণ্ড শ্ৰীলংকা অৰ্থাৎ ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ ৰেখাডাল কি? উত্তৰটো হ'ব মালাক্কা জলদ্বীপ। দ্য ষ্ট্ৰেট অফ মালাক্কা ইজ দ্য লংগেষ্ট ষ্ট্ৰেট ইন দ্য ৱৰ্ল্ড অৰ্থাৎ মালাক্কা জলদ্বীপ বিশ্বৰ ভিতৰত সকলোতকৈ ডাঙৰ জলদ্বীপ। নেক্সট কুৱেশ্চন নম্বৰ 8 দ্য কেনেল হুইচ নেম অফ দ্য লিংকছ আটলাণ্টিক অ'শ্যান উইথ পেচিফিক অ'শ্যান অৰ্থাৎ আটলাণ্টিক মহাসাগৰক প্ৰশান্ত মহাসাগৰৰ সৈতে সংযোগ কৰা খালটোৰ কোনটো নাম? উত্তৰটো হ'ব পানামা খাল। কুৱেশ্চন নম্বৰ 9 দ্য সুৱেজ কেনেল কানেক্টছ দ্য মেডিটেৰেনিয়ান চি উইথ দ্য অৰ্থাৎ সুৱেজ খালে ভূমধ্য সাগৰক সংযোগ কৰে। উত্তৰটো হ'ব সুৱেজ খালে লাল সাগৰক ভূমধ্য সাগৰৰ লগত সংযোগ কৰে আৰু সুৱেজ খাল ইজ লোকেটেড ইন ইজিপ্ট অৰ্থাৎ সুৱেজ খাল ইজিপ্তত অৱস্থিত। কুৱেশ্চন নম্বৰ
10. Which country has the longest canal in the world? অৰ্থাৎ কোনখন দেশত পৃথিৱীৰ আটাইতকৈ দীঘল খাল আছে? চীন দেশত, উত্তৰটো হ'ব চীন দেশত পৃথিৱীৰ আটাইতকৈ দীঘল খাল আছে। আৰু সেই খালখনৰ নাম হৈছে বেজিং হংজৌ গ্ৰেণ্ড কেনাল। Next question, question number 11. Who was the first woman ruler of the Ahom Kingdom? অৰ্থাৎ আহোম ৰাজ্যৰ প্ৰথম নাৰী শাসক কোন? উত্তৰটো হ'ব ফুলেশ্বৰী। আৰু এইটো কুৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ, আপোনালোকে নোট কৰি ৰাখিব। Number 12. Who was the first human in space? অৰ্থাৎ মহাকাশত অৱস্থান কৰা প্ৰথমজন মানৱ কোন আছিল? উত্তৰটো হ'ব, অসমীয়াত অলপ মিষ্টেক আছে, আপোনালোকে এইটো শুধৰাই ল'ব। এইটো ইউৰি হ'ব, গুৰি নহ'ব, ইউৰি গাগাৰিন। Next question, question number 13. Where is the headquarters of the World Health Organization situated? অৰ্থাৎ বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰটো হ'ব জেনেভাত। Next question, question number 14. Who won the first battle of Panipat? অৰ্থাৎ পানিপথৰ প্ৰথম যুদ্ধ কোনে জয়ী হৈছিল? উত্তৰটো হ'ব বাবৰ। Next question, question number 15. What is the name of the first Assamese film to win the Golden Lotus Award? অৰ্থাৎ স্বৰ্ণকমল বঁটা লাভ কৰা প্ৰথমজন অসমীয়া ছবিৰ নাম কি? উত্তৰটো হ'ব হালধীয়া চৰায়ে বাওধান খায়। Next question, question number 16. What is the name of the first Assamese director to receive the Presidential Silver Medal? অৰ্থাৎ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথমজন অসমীয়া পৰিচালকৰ নাম কি? উত্তৰটো হ'ব নিপ বৰুৱা। Next question, question number 17. Which tribal dance is Jhumur? অৰ্থাৎ ঝুমুৰ কোন জনজাতিৰ নৃত্য? উত্তৰটো হ'ব চাহ জনজাতিৰ নৃত্য। Next question, question number 18. ইয়াত ইংলিছত অলপ মিষ্টেক হৈ আছে, আপোনালোকে প্লিজ এইটো ঠিক কৰি ল'ব। ইয়াত হ'ব কাকৈজান। কাকৈজান ৰিজাৰ্ভ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? অৰ্থাৎ কাকৈজান সংৰক্ষিত বনাঞ্চল কোন জিলাত অৱস্থিত? উত্তৰটো হ'ব বঙাইগাঁৱত অৱস্থিত। Next question, question number 19. What is the name of the only Ramsar site in Assam? অৰ্থাৎ অসমৰ একমাত্ৰ ৰামসাৰ ক্ষেত্ৰখনৰ নাম কি? উত্তৰটো হ'ব দীপৰ বিল। আজি ভিডিঅ'টি শেষৰটি প্ৰশ্ন, কুৱেশ্যন নম্বৰ 20. গড়মূৰ সত্ৰ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? অৰ্থাৎ গড়মূৰ সত্ৰ কোন জিলাত অৱস্থিত? উত্তৰটো হ'ব মাজুলী। আৰু নতুন নতুন ভিডিঅ' পোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে ধন্যবাদ।